বাহিতে ঋষি এইজন দেখোন ভূপেন মামা। Oh yes, the legendary Bharat Ratna Hudakanth Dr. Bhupen Hazarika. ভূপেন মামা আপুনি ইয়াত যে মই ইয়াতে তোমালোকেতো মোক খালি 8 ছেপ্টেম্বৰৰ 5 নৱেম্বৰতে মনত ৰাখা আৰু বাকী কেইদিন কি হ'ল মই যে ইমান গানবিলাক লিখিছো এইবিলাকৰ কি হ'ব নাই নাই ভূপেন মামা আপুনি চিন্তা নকৰিব আমি আপোনাৰ সংগীতৰ মাজেৰে জনসাধাৰণৰ মাজত বিলাই দি যোৱা জ্ঞানখিনি আগবঢ়াই নিয়াৰ বাবে আপ্ৰাণ চেষ্টা কৰিছোঁ আমাৰ যাযাবৰী ইনষ্ট্ৰুমেণ্টেল বেণ্ডৰ যোগেদি আহক ভূপেন মামা আমি একেলগে উপভোগ কৰোঁ ব'লা নমস্কাৰ প্ৰথম পদক্ষেপৰ অভূতপূৰ্ব সাফল্যৰ পিছত আজি পুনৰ এই মঞ্চত যাযাবৰী দ্য মিউজিকেল বেণ্ড পোনপ্ৰথমে যাযাবৰীৰ সদস্যসকলৰ লগত চিনাকি পৰ্বলৈ আগবাঢ়িছোঁ আমাৰ সকলোৰে চিনাকি অলকেশ দাস ছাৰ তবলাত আছে স্বপন দাস ছাৰ গীটাৰত আছে জিন্তু আৰু বুবুল দাস দা ইলেক্ট্ৰনিক পেডত আছে নিহাৰ নাথ দাদা আৰু কীবৰ্ডত আছে বিজু দাস দাদা এই শৰতৰ শেৱালিৰ কোমল নিয়ৰ গাত সানি শৰালিজা কৰিছে মুক্তভাৱে উন্মুক্ত আকাশত গীতিকবিয়ে সেয়ে চিঞৰি উঠিছে শৰতৰ শৰাপাত কিয় বুটলি ৰিক্ত মন কিয় আদৰি বন্ধ সীমা কিমান সুখী আহকচোন সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকা দেৱেনেও নিজৰ গীতত কিদৰে শৰতৰ বৰ্ণনা কৰিছে তাক আমি উপভোগ কৰোঁ
বৰ সৰু জানি বল বুদ্ধিৰে পৰাক্ৰমী সদা অনুসন্ধিৎসু আমাৰ মন সপোনৰ শেষ নাই ক্লান্ত হোৱাৰ অৱকাশ নাই এই অপ্ৰতিৰোধ গতি সাগৰৰ সিমনায়ো জানো ৰোধ কৰিব পাৰিছে প্ৰিয় দৰ্শক অসমীয়া জাতিৰ মহিৰু স্বৰূপ সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাই কি গীত গাই গৈছিল আমি এতিয়া তাকে শুনো আহক মিচিং গাঁওখনিয়ে সহজ সৰল মিচিং ডেকা গাভৰুৰ আলিয়াই লিগাঙৰ আনন্দত উতলি থকা মনবোৰে মন জোৰাই নিয়া চিফুঙৰ শব্দত সুধাকণ্ঠৰ মনতনো কেনে প্ৰভাৱ পেলাইছিল তাক তেওঁ ব্যাখ্যা কৰিছে এটি বিহুসুৰীয়া গীতেৰে আহকচোন ৰাইজ আমি সেই গীতটি উপভোগ কৰোঁ কণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ জনপ্ৰিয়তা দেখি এচাম চকু চৰহাই জ্বলি পুৰি মৰিছিল আৰু মদাৰ ফুলৰ লগত ৰিজাই তেখেতক সমাজৰ অপ্ৰয়োজনীয় বুলি অপমান কৰিছিল তেতিয়ানো হাজৰিকাদেৱে নিজৰ বুদ্ধিমত্তাৰে উত্তৰ হিচাপে কোনটো গীত গাইছিল আমি এতিয়া সেই গীতটি শুনো আহক
চকু তোমাৰ কোলাতে আই জীৱনৰ আদিম পুৱা মুদিম পুনৰ চকু তোমাৰ কোলাতে শুই জীৱনৰ শেষ সন্ধিয়াত দেশমাতৃৰ গুণগান গাবলৈ গৈ সুধাকণ্ঠই পাৰ্বতী প্ৰসাদ বৰুৱাৰ সৃষ্টিত কিনো উমিয়া সুৰ ঢালি সকলোকে মোহিত কৰিলে। আহকচোন আমি এইবাৰ তাৰ সোৱাদ লওঁ। ডক্টৰ ভূপেন হাজৰিকাৰ আন এটি কালজয়ী গীতেৰে আমি আমাৰ অনুষ্ঠানৰ সামৰণি মাৰিম। পৰ্বতে পৰ্বতে বগাব পাৰোঁ মই, লতানো বগাবলৈ টান। বলিয়া হাতীকো বলাব পাৰোঁ মই, তোমাকনো বলাবলৈ টান। গৌৰী পুৰীয়া গাভৰু দেখিলোঁ, হাতী ধৰিবলৈ
শেষত ৰাইজৰ ওচৰত ক্ষমা প্ৰাৰ্থনা মাগি যাযাবৰী দ্য মিউজিকেল বেণ্ডৰ অনুষ্ঠান আজিলৈ ইমানতে সামৰিছোঁ। প্ৰিয় দৰ্শক, ইয়াৰ পিছৰ অনুষ্ঠান হিচাপে আছে এডুকালচাৰ